আপুনি হোৱাটছআপ ব্যৱহাৰ কৰে নেকি? যদি কৰে তেন্তে এতিয়াই সাৱধান হওক। হোৱাটছআপ ব্যৱহাৰকাৰীসকলে ষ্টেটাছ লগাতে সাৱধান হওক, কিয়নো ভাৰত চৰকাৰে এইবাৰ জাৰি কৰিছে কেইবাটাও নিৰ্দেশনা। হোৱাটছআপ ষ্টেটাছত সাম্প্ৰদায়িক মন্তব্য দিলে আপুনি যাব লাগিব জেললৈ। বিভিন্ন সময়ত ভাৰত চৰকাৰে বিভিন্ন আইন উত্থাপন কৰি আহিছে আৰু এইবাৰ উত্থাপন কৰিছে হোৱাটছআপৰ বিৰুদ্ধে আইন। হোৱাটছআপত যদি আপুনি সাম্প্ৰদায়িক মন্তব্য কৰে তেন্তে আপুনি যাব পাৰে জেললৈ, কিয়নো উচ্চতম ন্যায়ালয়ে এইবাৰ জাঙুৰ খাই উঠিছে হোৱাটছআপৰ ঘৃণামূলক মন্তব্যৰ বিৰুদ্ধে। হোৱাটছআপত ঘৃণামূলক মন্তব্য দিয়াৰ লগে লগেই গ্ৰেপ্তাৰ হ'ব আপুনি। মুম্বাইৰ উচ্চতম ন্যায়ালয়ে এইবাৰ জাৰি কৰিছে এই নিৰ্দেশনা। যদিও আপুনি হোৱাটছআপ ব্যৱহাৰ কৰে, আপুনি কেতিয়াবাও ভুলতে সমাজক বিচলিত কৰা ফটো ব্যৱহাৰ নকৰিব হোৱাটছআপ ষ্টেটাছত, অন্যথা ৰঙা ঘৰৰ আলহী হ'ব আপুনিও। আৰু এইবাৰ সাম্প্ৰদায়িক মন্তব্য কৰি আইনৰ ৰোষত লালপুৰৰ এজন যুৱকজনে হোৱাটছআপত অন্য ধৰ্মৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰিছিল আৰু এই মন্তব্যৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে মুম্বাইৰ উচ্চতম ন্যায়ালয়। এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে যুৱকজনৰ বিৰুদ্ধে। ন্যায়ালয়ৰ মতে, আপুনি হোৱাটছআপত ঘৃণামূলক মন্তব্য বিয়পোৱাৰ লগে লগে দেশত বৃদ্ধি পাব ধৰ্ম বিদ্বেষৰ ভাৱ আৰু সেয়েহে হোৱাটছআপত ষ্টেটাছত আপুনি ঘৃণামূলক মন্তব্যৰ পৰা বিৰত থাকক, নহ'লে আপুনিও যাব পাৰে জেললৈ। এতিয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব দেশৰ ঘৃণা বিয়পোৱা লোকৰ বিৰুদ্ধে, ষ্টেটাছ লগোৱা লোকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক ট্ৰেণ্ডিং।